विपुल्ला और पथक तीनों मिलके एक पिकनिक। अभी विपुल्ला का गाइस फाइनली मंजिल पहुंच गया हम लोग का। আমি বাংলাদেশ ए दिपे में 2টা বজাত তুমি কাখৰ বিয়া খান এৰিয়াতে আহিছ না খানা খাবা। আজি আমাৰ খানা আচ্ছা খানা হব কত নদীর পারত বৰ্তমান আমাক আচ্ছা এই মাংস মাংস দিছি বৰ্তমান 3 পোৱা মাংস দিছি এই আলু দিছি এই পিয়াজ দিছি এই মছলা দিছি এখন এটা কান্দা লগা আমাৰ আমি এটা মিউজিক সিস্টেম আনছিলো এটু হে বিপুলৰ নিচে নাবাজে হে বাজাই নাই নাবাজে এ অনুভৱ বঢ়িয়া ভাল না অনুভৱ মই নথকাৰ অনুভৱ কিন্তু 2টা বজাত খানা কোনি হয় 2টা বজাত আমি আছো নদীৰ পাৰতে নদী গেল আমাৰ এতিয়া বৰ্তমান খানা পাথাকে ফাৰছি আমাৰ বিপুল্লা আহিব না বিপুল্লাৰ মানে এই নাটক খান বিপুল্লা মানে ভাবছি কাবাৰ ঘৰৰ খানা চানা চলি আছে বিয়া চিয়াৰ খানা নহলি সাদ্ধৰ খানাই চলি বিপুল্লা আহিব নাই এই 8টা বাজি গেল এই আমাৰ আজি খানাৰ লোকেশ্যন এইলা খানাৰ লোকেশ্যন আমাৰ এইটো লোকেশ্যন নদীৰ পাৰত আজিলে গাইছ মাংস বহাই দিলাক পাথাকে আমাৰ পাথাক মাংস বহাই দিলে ন বিপুল্লা কি আনে কচোন বিপুল্লা ক'ত বা মুছি ক'ব নোৱাৰো পাথাক কেনে মছলা পাতি অনুভৱ আজি তোমাৰ সুন্দৰ মাংস হৈছে না নাই আজিলে গাইছ এই মাংস আমি বহাইছো আৰু আধা ঘণ্টা লাগব আমাৰ মাংস এই মাংস ফাইনেলি মাংস বনাই আছো এই আমাৰ বিপুল্লা আহিব নাই এই বিপুল্লা এবাৰ জ্বালা দি কি আৰু বৰ পাঠা কাইছে ভিডিঅ' বনাই পালো তাতে ফাইনেলি গাইজ বিপুল্লা আহি গেল আমাৰ খানাত মানে ইমান লেট কৰিছে বিপুল্লা তাৰমানে মই কি ক'ম আৰু বিপুল্লা তাৰমানে ক'ত বিয়া খাবা দিছৰি কা চাপ দৰ আজি তাতে গা ধুই এই বিপুল্লা কিয় ইমান দেৰি হ'ল তুমি সোনকালে কেনে আহিলা তোমাক সোনকালে মাতিছিলো সোনকালে কেনে আহিলা মোৰ গলি হত্তৰ কাম কৰি আছো গলিটো আছে মোৰ থাকলি কামলা এটা মাতছো কামলাটো অলপ সহায় ঘৰতে গেল যি পাঠা কাজি বৰিং পাইছে কি ক'বা যি পাঠা কাজি মানুহ নাই বুলি কৈছে বিপুল্লা ক'ত গেল খানাটো এৰেষ্ট কৰি কিনে আজি আমাৰ গাইছ খানাটো স্পন্সৰ কৰা মানুহ হৈছে বিপুল্লাখন গাড়ী লৈছি স্কুটি কি আছিল বোলে গাড়ীখনৰ নাম ডিউ 125 তাৰে বিপুল্লা খুচিতে মানে আমাক এটা খানা দিছি ব্ৰইলাৰ মাংস 3 আৰু আমাৰ গোটাই যোগাৰটো বিপুল্লা গোটাই আমাৰ সেটআপটো আজি এই গোটাই বিপুল্লাৰ আৰু কেবিতে নষ্ট মোৰ এই গোটাই আলু ভাজা এই বিন ভাজা হ'ব এই পিয়াজ এই কথা মুখখন দেখাই দিয়া একবাৰ ফাইনেলি গৰু ঘৰক লৈ আহিলে মানুহে দিনটো পথাৰত ঘাঁহ ঘূৰে কিনে দিনটো চাউলা আমাৰ এতিয়া গেলি ভাত নাই আৰু মানুহে চাই যায় কি কৰিছে সিহঁতে এতিয়া গেলি কি ক'বা এই চাক এইগিলা মানুহে গৰু নিবে আছে এতিয়া এই ভাত খাই কিনে গৰু নিবে আছে আহি আছে তোমাৰ গৰু নিবে আহিলা ভাত খাই কিনে আমি খানা খাব পৰা নাই বঢ়িয়া আছে মাংস কথাকে বনাইছে কি বুলি কম ভাষাই নাই নিমখ কম নিমখ কম হৈছে অলপ নিমখ অলপ দিয়া লাগব ফাইনেলি গাইজ বিপুল্লা এতিয়া বৰ্তমান বাংনাটো সানি আছে এতিয়া বাংনাটোৰ বিষয়ে বিপুল্লা এতিয়া কি ক'ব তুমিলা বাংনা সানি আছ তোমাৰ ভাল কিন্তু বাংলা চলাটো সাংঘাতিক কৰবা কষ্ট কাম নেকি বাংনাটো বিৰাট টান লাগে চাইকেল চলাই পেলাই চাইকেলৰ পৰা মানে কি বাংনাটো টেকনিক আছে নেকি চেলত তুমি সেইটো ক'বা বিচাৰিছ নেকি নহয় বিৰাট গৰম থাকে তাৰপিছত কিবা এটা পানী পৰি থাকে বাংনা পুলি গৰম থাকে ঠাণ্ডা থাকিব নেকি বিপুল্লা যে কথা কোৱা ভাল ঠিক আছে বাৰু ঠিক আছে এতিয়া কি বাংনা হ'লে আমাৰ কি খানা হ'ল নেকি আৰু খানা হ'ল পাথাকে খানি হ'লি হৈ গ'ল এতিয়া মানে আমাৰ লাষ্ট আইটেম পাথাকে মানে আমাৰ ভাজাখান বহিছে 7:25 এতিয়া মানে আমি এতিয়া মানে ফাইনেলি গা ধুম নদীত গা ধুই মানে ভাত খাম আমি 7:25 হয় গাইছ ফাইনেলি নদীত গা ধুলো এতিয়া ধুই কিনে ভাত খাম এতিয়া নদীত আমি গা ধোৱা হৈ গ'ল এই গাছ আহিছে না নদীত গা ধুলো ধুইতে ভাত খাম মানে আমি এই বিপুল্লা পাথাক বৰ্তমান আমাৰ ইচ্ছা মানে খানা ৰেডি হয় নাই খানা ৰেডি হৈছে বিপুল্লা মানে মই গেৰলা ভাত খাই হৈছি গা ধোৱা তাড়াতাড়ি আহি পালো এই বাংনাটো কেনে আছিল এতিয়া বিপুল্লা খানি আছে বাংনা বঢ়িয়া বিপুল্লাটো কষ্ট আহিল বাংনা খানাটো এইটো আমাৰ ঘৰত মই বঢ়িয়া এতিয়া আমি মানে গাই দেৰি নকৰোঁ তাড়াতাড়ি ভাতটো খাব লাগে আৰু যাব লাগে
অলৰেডি আমাৰ কেইটা বাজিল 7:39 হৈ গেল আৰু মানুহ গৰু চৰু নিলে এতিয়া মানুহ গৰু নি ভাত খাই বতৰে এতে বেলতা বেলতি কৰি চাই আছে আমাৰ দেখি এই দেখা নাই এইগিলা তিৰি চাই আছে হৈছে ক'ৰ পে আহিছে সিহঁতে ভাল মোটামুটি আমি তোমাৰ গুৱাহাটী আদাবাৰী পাওক গেলে আমাৰ এফালে টাইম লাগি যাব তাতে আৰু কথা গা নদীত গা ধুই কেনেকুৱা আছে নদী গা ধুই সুন্দৰ এতিয়া তাতে ভাত খাব লাগে তাতে আমি ঠিক আছে গাইজ ফাইনেলি আমি ভাত খাম আমি আন্ধাৰে হৈ আছি 7টা সেই হ'ল কি বুলি কয় গাইজ ফাইনেলি 7:49 হ'ল এতিয়া ভাত খাবা বহিছোঁ আমি এতিয়া আন্ধাৰে হ'ল এইবিলাক কি ক'বা খানাটোৰ বিষয়ে তুমি এতিয়া এইবিলাক কি আছে বহুত বেলেগ হৈছে এই বাংনা আলু বিলাহী এনেকৈ খানা গেছি মাংস ভাজি কেঁচা জলকীয়া নিমখ এইটো তুমি তুমি সানছ মই বনাইছো বাকী এতিয়া ভাত খাবা ৰেডি তুমি মোৰ ৰেডি কথা ভাত খাবা ৰেডি না মই ৰচোন ৰেডি একটকা খাই পেলাই কৈ দিয়া আজি ভাত খোৱা ষ্টাইলটো আন্না ষ্টাইল আনিছে কলপাতত আন্নাৰে বোলে আন্না ষ্টাইল আন্না এফালে দেখ খাই বাপৰে হাবৰি গৈছ না খানা ধুনীয়া হৈছে কিন্তু সুন্দৰ খানা আছে খানা গাইছ কিন্তু ধুনীয়া বনাইছে কথাকে আমাৰ বঢ়িয়া মানে আল্টিমেট কি বললা হয় না খাই আছো ধুনীয়া আছে এই আমাৰ বস্তু যোগাৰ এইগিলা বিপুলদাই আমাৰ লাষ্ট কেম্প ভাঙি দিলোঁ এতিয়া ফাইনেলি আমি ঘৰত যাম এতিয়া খানা পিনা খোৱা হৈ গ'ল আমাৰ আৰ্মিত দৰে তাৰমানে লগে লগে কেম্প ভাঙি দিলোঁ কেম্পছে আছে তই কেম্প ভাঙা গ'ল পাতাকে এনেকৈ জুই কিদিলেও সেই কৰি আছে তাৰমানে চিন চাপ নহয় যাব লাগিব খানা কোনি খাইছিল পাতাক চেছ খানা চেছ বঢ়িয়া আমাৰ যোগাৰ পাতি ল খৰি ল'ব পাথাকে ভিডিঅ'টো আচ্ছা লাগে তো লাইক কমেণ্ট ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু পাথাকক আমাৰ চাইডাক পাথাকে আমাৰ আজি খানা বনাইছি ফাইন নৱজিত ডেকা ফাইন পাথাকে এতিয়া কৰি ল'ব মই বাল্টিং লৈছোঁ পাথাও যদি কিবা লাগে পাথা কিহত কিয় নাম চাম যদি যি লাগে ৰান্ধাত লাগে কিবা ৰান্ধাত লাগে নামত লাগে যোগাযোগ কৰিব পাৰে পাথাকৰ ফোন নাম্বাৰটো মই দি দিম জমচি ভাল বিপুলে দাম লৈ যাই আছে কিবা এটা গাইছ খানা খাই ভাল লাগছে মানে লাইফত খানা বহুত খালোঁ আজিৰ নিচিনা মানে ভাল লগা নাছিল আজি মানে আমাৰ খানাটো কিবা এটা নেক্সট লেভেল গুচি গৈছে আমাৰ গাড়ীয়ে আমাৰ দালিখন বনাব ৰৈ গ'ল টাইমৰ অভাৱ দালি আধা পোৱা আনিছিলোঁ দালি পোৱা আধা পোৱা ৰৈ গ'ল দালি আধা পোৱা বনাব ৰৈ গ'ল টাইমৰ অভাৱ ভাত খাইছোঁ আমি পাঁচটা ভাত খাইছোঁ আমি 7:49 ক'ত দালি বনাম আৰু এতিয়া এই দালি বিপুলদাক দি পঠাই দিম বিপুলদাক ঘৰত আলু দি দালি খেতি বনাই খাব ঘৰত বিপুল লাগব নেকি বুলিলে দালি খেতি আধা পোৱা দালি এই পাথাকে লৰিব পৰা নাই গলক গিলি একে পাথাকে খাইছি মানে আমাৰ গাড়ী পাৰ্কিঙত আছে আধা পোৱা দালি গাইজ বনাই খাওঁই নহ'ল আমাৰ